हेलो फ्रेंड्स ভালে আছে নে সকলো মানে বহুত দিন হল फ्रेंड्स একো ব্লগ দিব পৰা নাছিলো তো বাৰু যে নহক আজি মানে फ्रेंड्स মই ধুবুৰীতে আছো আগৰ ভিডিওটো কৈছিলো মই ধুবুৰীতে আছিলো আৰু এতিয়াও ধুবুৰীতে আছো ভিডিওটো আৰম্ভ কৰাৰ আগতে সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছো আৰু লগতে আজি সৰস্বতী পূজা সকলোৱে জানে তো সৰস্বতী পূজাৰ শুভেচ্ছাটো জনালো 15 দিন খতম আৰু এই একদম যেটো সূৰ্যৰ মানে পাৱাৰ দিছে আৰু চকুটুকু পুৰা মুজা খাই যায় আৰু फ्रेंड्स ভিডিওটো আমি আৰম্ভ কৰিম আৰম্ভ কৰাৰ আগে আমি সৰস্বতী পূজাও দেখাম কিন্তু সৰস্বতী পূজা দেখাম তাৰ পিছত আমি পাৰ্কতো যাম তাতো মানে কিবা কিবি দেখাম আৰু আজিকালি মানে মডাৰ্ন সৰস্বতী পূজা কেনেকুৱা হেইবিলাক দেখাই আছো তাৰ আগতে আমি মন্দিৰত যাম আৰু মন্দিৰত যোৱাৰ আগতে মানে फ्रेंड्स মোৰ পিছৰ ফালে এইখন চাওক মই এতিয়া ধুবুৰী ৰেলৱে ষ্টেচনত আছো আৰু মোৰ পিছৰ ফালে এইখন আছে ধুবুৰীছ এইখন মানে ফ্লেগ আছে এটা বটা দি থকা নাই তো তাৰ কাৰণে মানে তেনেকৈ আছে পৰি আছে যেতিয়া বটা দেয় তেতিয়া ভাল লাগে আৰু মানে বহুত উৰি থাকে মন্দিৰটো মানে বন্ধ হৈ আছে এইটো কৃষ্ণ মন্দিৰ বুলি কয় আচলতে আৰু মন্দিৰৰ পূজাৰীজনে কৈছে মানে এইটো 11টা বজাৰ পিছত বন্ধ থাকে আৰু আহিলে ৰাতিপুৱা আহিব লাগে 11টা বজাত তো এতিয়াতো এটাই বাজি গ'ল তো মোৰ বহুত পলম হৈ গ'ল পাৰ্কৰ ভিতৰত আহি গলো ইয়াত চাওক ভিৰ পাৰ্কৰ পৰা মানে ফ্ৰেন্স সিধা একদম আহি গলো জাহাজ ঘাট কছাৰী ঘাট বুলি কয় জাহাজ ঘাটৰ নাম কছাৰী ঘাট ইয়াত ধুবুৰী কোৰ্টটো যেটো আছে কোৰ্টৰ সন্মুখেদি পাই যায় এইটো জাহাজ ঘাটটো আছে ইয়াত ফকিৰগঞ্জ আৰু চলেশ্বৰ তেনেকুৱা তিনিখনমান ঠাইৰ পৰা জাহাজ মানে নাওবিলাক আহে আৰু পিছৰ ফালে দেখা পাইছে এইবিলাক বস্তু লৈ গৈ যাই আছে মানে আৰু এইফালে আছে ইয়াত বহি আছে মানুহবিলাক ময়ো আহি গৈছো পাৰ্কৰ মানে যেটো পৰিস্থিতি দেখা পালো তাৰ পিছত মই নাথাকো আৰু ইয়াত মানে যাওঁগে নাওখন বুক কৰি লৈছো এইখন ইয়াৰ পৰা সিধা গুচি যাম একদম ক'ত যাম নাজানো এইটো বহুত ফুৰিলো আৰু এতিয়া আহি গলো হোটেলত ইয়াৰ পৰা খাই মানে ৰুমত যাম যে নহওক স্কুলত থাকতে মানে এটা মজা আছিল বেলেগ আৰু লগৰ কেইজন আছিল সিহঁতৰ লগত পূজা চোৱা খিচিৰি খোৱা এইবোৰ যে নহওক সময়ৰ লগত সকলো সলনি হৈ যায় আজি কাষত বন্ধু কেইজন নাই এনেকৈ অকলে বহি আছো মিছ কৰিছো ভাইহঁত সকলোকে এবাৰ খিচিৰি নাই আৰু এবাৰ হোটেলৰ এই দালি ভাত এইবিলাক সো গাইস ৰুম আহি গলো ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাই দিব লগতে চেনেলটো নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব আৰু শেষত আকৌ এবাৰ সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো জয় হিন্দ।